আজি অতি সোৱাদ ভৰা এখন মাছৰ ব্যঞ্জন আপোনালোকৰ আগলৈ প্ৰস্তুত কৰিছোঁ আৰু মাছৰ ব্যঞ্জনখন অতি খাবলৈ সোৱাদ ভৰা হয়, সেইকাৰণে আপোনালোকৰ আগলৈ লৈ আহিলোঁ মাছৰ ব্যঞ্জনখন। আৰু এটা কথা আপোনালোকক জনাওঁ যে মোৰ 1K ফলোৱাৰ্ছ হৈ গ'ল, মানে ছাবস্ক্ৰাইবাৰ হৈ গ'ল। গতিকে আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকে মোৰ চেনেলটো বহুত ছাপোৰ্ট কৰিছে, তাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ। সৰুসকলক মৰম দিলোঁ আৰু ডাঙৰসকলক শ্ৰদ্ধা জনালোঁ মোক আপোনালোকে ছাপোৰ্ট কৰাৰ কাৰণে। আৰু ভৱিষ্যতেও এনেধৰণে ছাপোৰ্ট কৰি গৈ থাকক, আৰু তেতিয়া মই আপোনালোকৰ আগলৈ যিমান পাৰোঁ সুন্দৰ সুন্দৰ ভিডিঅ' লৈ আহিবলৈ যত্ন কৰিম। আজি মোৰ মাছৰ তৰকাৰীখন একেবাৰে চিম্পুল। সৰিয়হ পিচিছিলোঁ আৰু সৰিয়হখিনি ধুনীয়াকৈ চেকনিত চেকি লৈছিলোঁ, লৈ তৰকাৰীখন বনাইছোঁ কেনেকৈ আপোনালোকে দেখিলে। আৰু কিন্তু কৰতি মাছ আছিলে, কৰতি মাছৰ লগত আৰু সৰিয়হৰ ইমান সুন্দৰ জুতি মিলে নহয়নে বাৰু। কিন্তু মাছখিনি মই ফ্ৰাই নকৰিলোঁ, একদম উতলা তৰকাৰীত দি দিলোঁ, লগে লগে মাছখিনি সিজি গ'ল। খাবলৈ খুবেই ভাল লাগে, খুব ধুনীয়া এটা গোন্ধ হয় মাছখিনিৰ, কিন্তু মাছৰ কেঁচা গোন্ধটো কিন্তু নাহে। এনেকৈ বনাই খাই পাইছেনে বাৰু? নাই পোৱা যদি চেষ্টা কৰি চাব পাৰে। কিন্তু আমি দুপৰীয়া ভাত সাজৰ লগত এনেকৈয়ে জুতি ল'লোঁ, খুবেই ভাল লাগিলে, সোৱাদ ভৰা। পুনৰ আপোনালোকক ধন্যবাদ জনালোঁ। আৰু যিসকলেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াও ছাবস্ক্ৰাইব কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক, মোক আগবাঢ়ি যাবলৈ সহায় কৰক।